নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল দীপাংকৰ মেডিকেল ড'জ আছামলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এমক্সিক্লেভ 625ৰ বিষয়ে। এমক্সিচিলিন প্লাছ পটাছিয়াম কেলভনেট থকা এমক্সিক্লেভ 625। এতিয়া আহোঁ ইয়াৰ ব্যৱহাৰ। এমক্সিক্লেভ 625 টেবলেটটো পেনিচিলিন টাইপৰ এক প্ৰকাৰৰ এণ্টিবায়'টিক হয়। ই আমাৰ শৰীৰত হোৱা বেক্টেৰিয়েল ইনফেকশ্যনৰ লগত যুঁজিবলৈ সহায় কৰে। ইয়াৰ ব্যৱহাৰ যেনে নিউমোনিয়া, কাণ, নাক, চাইনাছ, কিডনী ষ্ট'ন, স্কিন আদিত ব্যৱহাৰ কৰা হয়, কিন্তু ই ভাইৰেল ইনফেকশ্যন, চৰ্দিৰ কাৰণে কাম নকৰে। পেট বেয়া হোৱাৰ সম্ভাৱনাৰ পৰা এমক্সিক্লেভ 625টো ভাত খোৱাৰ পিছতে খাব দিব লাগে। আপোনালোকক ডক্তৰে দিয়া পৰামৰ্শ মতে নিয়মিতভাৱে যদি এমক্সিক্লেভটো খায় তো সোনকালে কাম কৰিব বা ভাল। প্ৰত্যেক দিনাই কিন্তু একেটা টাইমতে সময়তে দৰৱ খাব লাগে, তেতিয়া সোনকালে কাম কৰে। অকল এমক্সিক্লেভ বুলিয়ে নহয়, সকলো দৰৱৰ ক্ষেত্ৰতে একেই কথা। আৰু এটা কথা মনত ৰাখিব, আপোনাক ডক্তৰে দিয়া দৰৱৰ সম্পূৰ্ণ কোৰ্চটো কৰিব লাগে যেতিয়ালৈকে আপুনি বেমাৰটো ভাল নাপায়। যদি আপুনি সোনকালে দৰৱটো খোৱা বন্ধ কৰি দিয়ে বা দিব, তেতিয়া কি হ'ব, কিছুমান বেক্টেৰিয়া জীয়াই থাকে, সেইবোৰ আকৌ জি উঠিব। দৰৱৰ যেনেকৈ ভাল এটা গুণ আছে, বেয়া এটা গুণো আছে, ছাইড ইফেক্ট বুলিবলৈ অন্য একো নাই। যদি বেছি পৰিমাণটো হৈ যায় তেনে আপোনাৰ বমি হোৱা হ'ব, স্কিনত প্ৰব্লেম দিব। এমক্সিক্লেভ খোৱাৰ আগত আপুনি ডক্তৰক এটা কথা কোৱা উচিত যে আপুনি কিবা এণ্টিবায়'টিক খালে এলাৰ্জি হোৱা সমস্যা আছে নেকি বা হয় নেকি। কেতিয়াবা কি হয়, আপুনি বেলেগ দৰৱ কিবা খাই থাকে, তাৰ ফলত আপোনাৰ বেলেগ এটা ৰিয়েকশ্যন হ'ব পাৰে। এমক্সিক্লেভ টেবলেটটো প্ৰেগনেণ্ট ওমেন আৰু গাখীৰ খুৱাই থকা মহিলাকো দিয়া হয়। সম্পূৰ্ণ সুৰক্ষিত বুলি ধৰা হয়, ইয়াত যদি ডক্তৰে নিৰ্ধাৰণ কৰি দিয়ে। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, ওচৰতে থকা বেল আইকনটো টিপি দিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ধন্যবাদ।